নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পুলকেশ ভ্লগলৈ। চাংখাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ এটা সুকীয়া কাৰ্যসূচী মাৰাথন দৌৰ প্ৰতিযোগিতা আজি অনুষ্ঠিত হ'ব। ৰাতিপুৱা প্ৰায় 5:30 মান বাজিছে। আমি গৈ আছোঁ। মই দাদা এজন চাংখাৰী ৰঙালী বিহু সন্মিলনীৰ কৰ্মকৰ্তাৰ দাদা এজনৰ গাড়ীত গৈ আছোঁ। মোক ঘৰৰ পৰা লৈ আহিলে য'ৰ পৰা ষ্টাৰ্ট হ'ব তালৈকে লৈ যাই আছে। গৈ পামেই আৰু বেছি নাই। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মাৰাথন দৌৰ আপোনালোককো দেখাওঁ। ফাইনেলি উপস্থিত হ'লোঁ মাৰাথন দৌৰ য'ৰ পৰা ষ্টাৰ্টিং হ'ব তাত আহিলোঁ। ইয়াৰ পৰা প্ৰায় 7-8 কিলোমিটাৰমান দৌৰিব। আপোনালোকক দেখাওঁ কোন কোন প্ৰতিযোগী আহিছে। ল'ৰা ছোৱালী মিক্স বাহিৰৰ পৰা আহিছে। সেইখন বাছতে আহিছে প্ৰতিযোগীসকল আৰু এই মাইকটো লগাই চিঞৰি চিঞৰি আহিছে। মানুহ চাওক কিমান মানুহ আহিছে। বাইক লৈ আহিছে, বাছত আহিছে, নিজৰ গাড়ী লৈ আহিছে। মাৰাথন দৌৰৰ শুভ উদ্বোধক মাননীয় ফণীন্দ্ৰ নাথ ডাঙৰীয়া দেৱক আদৰিবলৈ গৈ আছে। তেখেতৰ ঘৰ দালাঙৰ পৰা চাংচাৰীলৈকে মাৰাথন দৌৰ হ'ব। প্ৰায় 8 কিলোমিটাৰমান হ'ব। প্ৰতিযোগীসকল আহিছে। উদ্বোধকগৰাকীক আদৰিবলৈ এনেদৰে ঢোল লৈ গান গাই বিহুৰ গামোচা মূৰত মাৰি গলত লৈ অতি সুন্দৰভাৱে ওলাই আহিছে। ভাল লাগে এনেকুৱা পৰিৱেশত থাকি। আহক আপোনালোকক ভিডিঅ'টো মই দেখাবলৈ চেষ্টা কৰি আছোঁ আৰু আগলৈ ভিডিঅ'টো আপোনালোকে চাই যাওক আৰু বহুতো দেখা পাব। এয়া চাওক বিহু গাই গাই এই ফণীন্দ্ৰ নাথ ডাঙৰীয়াৰ চোতালত উপস্থিত হ'লে এইজনে ফণীন্দ্ৰ নাথ ডাঙৰীয়া, এজন শিক্ষক, লগতে সংস্কৃতিৰ লগত জড়িত মানুহ। এনেকুৱা মানুহক লগ পালে ভাল লাগে। এয়া চাওক তেখেতৰ চোতালত কি কৰিছে, বিহু মাৰিব আহিছে। বিহু মাৰি তেখেতক আদৰি লৈ যাব। এয়া চাওক তেখেতৰ চোতালত তেখেতক সন্মান দি মালা পিন্ধাই প্ৰণাম জনাই তেখেতৰ কথা দুইষাৰ কৈ এনেদৰে তেখেতক আদৰি আনিলে আৰু মাৰাথন দৌৰ প্ৰতিযোগিতা এতিয়া ষ্টাৰ্ট হ'ব। বলক মাৰাথন দৌৰৰ প্ৰতিযোগীসকলে এনেদৰে সাজু হৈছে। তেওঁলোকৰ পৰা জানো তেওঁলোক ক'ৰ পৰা আহিছে আৰু কি আশা লৈ আমাৰ ইয়াত উপস্থিত হৈছে। আপোনালোক দেখাওক। শুভেচ্ছা থাকিল বিহুৰ। তোমাৰ ঘৰ ক'ত? শুৱালকুছিৰ পৰা আহিছা? জিকাৰ আশা লৈ আহিছা নিশ্চয়। জিকিবৰ কাৰণে শুভেচ্ছা দিছোঁ। তোমাৰ ঘৰ ক'ত? শুৱালকুছিতে ঘৰ, ঠিক আছে। তোমাৰ ঘৰ ক'ত? শুৱালকুছি হালগাঁও। আজি আহিছা নে কালি আহিছে? যোৱাকালি, ঠিক আছে বাৰু, শুভেচ্ছা থাকিল। আপোনাৰ? শুৱালকুছি হালগাঁও, ঠিক আছে। আপোনাৰ? ঠিক আছে। আপোনাৰ ঘৰ? নৰ্থ গুৱাহাটী। আপোনাৰ? চাংচাৰী, ঠিক আছে। আপোনাৰ? চাংচাৰীত ঘৰ আপোনাৰ, ঠিক আছে। সকলোলৈ শুভেচ্ছা থাকিল। মই দেখিছোঁ ছোৱালী কেইজনী মানুহ আহিছে। তেওঁলোক ক'ৰ পৰা আহিছে অলপমান আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ। তোমাৰ ঘৰ ক'ত? চাংচাৰী। তোমাৰ? চাংচাৰী। তোমালোকলৈ শুভেচ্ছা থাকিল। ভালদৰে দৌৰিবা। আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাক চাওক বুকুত নম্বৰ লগাই দিছে। 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ। তেতিয়া গম পাব কোন কেই নম্বৰত আছিলে, কোন জিকিব, কোন হাৰিব। পূৰা লগাই আছে নম্বৰ। 30টামান ল'ৰা ছোৱালী আহিছে। এয়া তেখেতক আৰু ইয়াত গামোচা দিলে, মাস্ক দিছে। মাস্ক কৰোণা কথাটো মাস্ক চাস্ক লগাই একদম গামোচা দি কিবা কিবি ভাষণ দি এনেকৈ দৌৰাৰ সংকেত দিলে। গামোচা এখন উৰুৱাই আৰু দৌৰা ষ্টাৰ্ট হৈ গ'ল। পূৰা দৌৰিছে একদম। দৌৰিলেহে ফল পাবা। আগতে আমাৰ স্কুলত দৌৰা খেলা দিলে এনেকৈ কৈছিলোঁ, দৌৰিলেহে ফল পাবা। মই কৈছোঁ আজি নাই কি কয়। ছোৱালীকেইজনী পূৰা দৌৰি আছে চাওক। কিছুমান আগত গুচি গ'ল, কিছুমান পিছত ৰৈ গ'ল। মানে কি ৰাস্তাটো ভিতৰেদি যোৱাৰ কথা আছিলে। 8 কিলোমিটাৰমান হোৱাৰ কথা আছিলে, কিন্তু ৰাস্তাটো বেয়া কাৰণে আপোনাৰ 4 কিলোমিটাৰমান আৰু এক্সট্ৰাকৈ এটা পাক ঘূৰিব লগা হ'ল। প্ৰায় এতিয়া 12 কিলোমিটাৰমান হ'ব। ইমান সম্ভৱ নহয় দৌৰাটো। কোনে জিকে চাওঁ, বহু হেঁপাহেৰে ৰৈ আছোঁ আৰু আপোনালোকক দেখাবলৈ আশা কৰি আছোঁ। এইটো চাগে 4 নম্বৰ মানত আছে। আগত আৰু গৈছে বহুত। দেখাম বলকচোন।
এয়া এটা টাৰ্ণিং 1 নম্বৰটো আগতে গৈছে চাগে পুৰা দৌৰি আছে সিয়ে পাব চাগে এই খালি ভৰি দৌৰি আছে পাকা ৰাস্তাত ইহঁতে চাগে সদায় প্ৰেক্টিছে কৰি থাকে সেইকাৰণে পাৰিছে হিয়াৰ বাহিৰ সৰু হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা হিয়াৰ বাহিৰ সৰু হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা ল'ৰা দৌৰি আছে খেলা চলি আছে ৰাতিপুৱাইতো ঘৰৰ পৰা ওলাই গৈছোঁ একো খোৱা নাই সেইকাৰণে বাইকখন লৈ অলপ আগলৈ গুচি আহিলোঁ একাপ ধুনীয়া চাহ খাই লওঁ মোৰ লগত আছে মোৰ ভাইটি সৌৰভ সিও একো খাই অহা নাই তাকো অলপ চাহ খুৱাই দিওঁ এইখিনি আমি আকৌ আগবাঢ়িম নে কি কয় ব'লক এটা চাহ খাই লওঁ এয়া গৰম গৰম চাহ ৰাতিপুৱাৰ গৰম গৰম চাহ আৰু এয়া খেজুৰ এক কাপ চাহ খাই দিলোঁ দেহাটো জীপাল হৈ গ'ল এতিয়া আকৌ দৌৰাৰ পথত মই নদৌৰোঁ দৌৰি আছে আমি চাবলৈ যাই আছোঁ আৰু কি কয় আহক সেয়া চাওক মানুহৰ বস্তিৰ পিছৰে এটা সৰু ৰাস্তা আছে শ্বৰ্টকাট কৰি পেলাইছোঁ বহুত পিছ পৰি গৈছিলোঁ চাহ খাওঁতে এতিয়া পামেই আৰু লগ পামেই পালোঁ এইজন প্ৰথমত দৌৰি থকাজন 11 কিলোমিটাৰমান দৌৰিলেই আৰু 1 কিলোমিটাৰমান গ'লে পাবই আৰু বহুত কষ্ট কৰিছে বেচাৰাই কষ্টৰ ফল সদায় মিঠা পাবই আৰু এতিয়া গৈ ব'লক আমি আগলৈকে যাওঁ ভাই দৌৰি থকা আমি ফাইনেলি ইয়াতে মাৰাথন দৌৰ শেষ হ'ব আহি আমি এজন দেখা পাইছোঁ পুৰা ফাৰ্ষ্টত দৌৰি আহি আছে পাব কষ্ট কৰিছে প্ৰায় 10-12 কিলোমিটাৰ দৌৰিছে এইজন বঢ়িয়া ভাই বঢ়িয়া ভাগৰি গৈছে 10-12 কিলোমিটাৰ একেলগে দৌৰি থকা নৰখাকে ধেমালি নহয় ভাই তোমাৰ ঘৰ ক'ত চিপাঝাৰৰ পৰা আহিছে ইমান দূৰৰ পৰা আহি আমাৰ এয়া চাংচাৰী গাঁৱত তেওঁ 12 কিলোমিটাৰ দৌৰি প্ৰথম স্থান দখল কৰিছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আহি আছে মোৰ লগত আছে এতিয়া চাংচাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ এজন কৰ্মকৰ্তা বিপুল দা বিহুৰ শুভেচ্ছা থাকিল বিপুল দা এই মাৰাথন দৌৰ প্ৰতিযোগিতাটো কি উদ্দেশ্য লৈ পতা হয় আচলতে চাংখাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ এই মাৰাথন দৌৰটো এটা সুকীয়া কাৰ্যসূচী এটা বিশেষ কাৰ্যসূচী এটা জনপ্ৰিয় কাৰ্যসূচী ইয়াতে আমাৰ অজস্ৰ মানুহৰ সমাগম ঘটে ইয়াৰ এটা মিলন ভূমিত পৰিণত হয় আৰু ইয়াৰ কাৰণ সেইটো এটা মিলন ভূমি হয় আৰু লগতে ইয়াৰ পৰা যাতে 2-এজন খেলুৱৈ আমি আৱিষ্কাৰ কৰিব পাৰোঁ আমাৰ এই চাংচাৰী মঞ্চৰ পৰা অন্য এখন মঞ্চলৈ আগবঢ়াই নিব পাৰোঁ সেইটো এটা উদ্দেশ্য সুন্দৰ পদক্ষেপ এই পদক্ষেপ অব্যাহত থাকক ভাল খেলুৱৈ আমাৰ অসমৰ গৌৰৱ হওক আমাৰ ভাৰতবৰ্ষৰ গৌৰৱ হওক আমি তাকে কামনা কৰোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শেষত এনেদৰে গামোচা পিন্ধাই মেডেল দি পুৰস্কাৰ দিলে আৰু এওঁলোকক মানুহৰ অৰ্থাৎ ৰাইজৰ আগত চিনাকি কৰি দিলে তেওঁলোকৰ ঘৰ ক'ত বা কি কৰে সদায় মানে কি কেনেকুৱা ধৰণৰ প্ৰেক্টিছ কৰে এনেকুৱা কিবা কিবি সুধিলে আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষতে থকা বেল বটনটো দবাই থ'ব তেতিয়াহে আগৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাব এতিয়ালৈ বাই বাই